পুনৰ বিলাসীপাৰাৰ মাছপাৰাত নিশা গৰজি উঠিল আৰক্ষীৰ বন্দুক। এজন হত্যাকাৰীক লক্ষ্য কৰি বিলাসীপাৰা আৰক্ষীয়ে চলালে হাতজাইকৈ গুলী। দুৰ্বৃত্তৰ শৰীৰত আশ্চৰ্যজনকভাৱে নালাগিল এটাও গুলী। দুৰ্বৃত্তজন চাতাপাৰ গাঁৱৰ আলী আকবৰ ওৰফে ৰেজাউল ওৰফে আলু বুলি জানিব পৰা গৈছে। নিশাৰ ভাগত মাছপাৰাত বিলাসীপাৰাৰ SDPO আৰু OCৰ নেতৃত্বত আৰক্ষীৰ দলে আলী আকবৰৰ বিৰুদ্ধে চলাই অভিযান। যোৱা 24 মে'ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল যুৱ ব্যৱসায়ী বাছেৰ আলীক। এই হত্যাকাণ্ডত জড়িত থকা সন্দেহত আলী আকবৰৰ বিৰুদ্ধে আৰক্ষীয়ে নিশা চলাইছিল অভিযান। দুৰ্বৃত্তজনে মাছপাৰাত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ দলৰ উপস্থিতিত উমান পাইক খেতি পথাৰৰ মাজেৰে পলায়ন কৰি দুৰ্বৃত্তজনে ওচৰতে থকা নদী এখনত জঁপিয়ায়। দুৰ্বৃত্তজনক খেদি যোৱা আৰক্ষীৰ দলে হাতজাইকৈ গুলী চালনা কৰে বুলি স্থানীয় ৰাইজে জনায়। যদিও আশ্চৰ্যজনকভাৱে দুৰ্বৃত্তজনে গুলীবিদ্ধ নহয়। পিছত নদীখনৰ পানীতে দুৰ্বৃত্ত আলী আকবৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। এই সমগ্ৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যকৰ। বিলাসীপাৰা অন্তৰ্গত মাছপাৰা গাঁৱত আজি আমাৰ বিলাসীপাৰা আৰক্ষী প্ৰশাসনে উপস্থিত হয় আৰু উপস্থিত হৈ এগৰাকী দুৰ্বৃত্তৰ পিছে পিছে নদী অৱস্থাত যোৱা অৱস্থাত মানে 7টা গুলীৰ আৱাজ আমি পাইছোঁ আৰু এই নদীৰ তাতে মানে এই দুৰ্বৃত্তজনক আটক কৰে আৰক্ষী প্ৰশাসনে যিদৰে কি কৰিছে কিন্তু গুলী মানে মানুহজনক লগোৱা নাই। এইটো ফায়াৰিং হৈছে। 7টা গুলীৰ আৱাজ আমি পাইছোঁ।